ওৱান কি খবৰ ৱেলকাম টু বেক মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মোৰ চেনেলৰ অন্য এটি ভ্লগ। মই আজি আপোনালোকৰ লগত এটা বিষয় শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। বিষয়টো হ'ল আপোনালোকে বাৰ্থডে উদযাপন নকৰাকৈ গিফ্ট পায়নে? যোৱাকালি আছিলে মোৰ 29th বাৰ্থডে এতিয়া উদযাপন কৰা নহয়। বিয়াৰ আগতে হৈছিলে উদযাপন কৰা, কিন্তু বিয়াৰ পিছত আমাৰ ফেমিলিত তেনেকৈ উদযাপনো কৰা নহয় আৰু বিশেষ কিবা কাৰণত নহয়, ব্যস্ততাৰ ফলত উদযাপন কৰা নহয়। কিন্তু মই মোৰ বিশেষ মানুহজনৰ পৰা মই কিন্তু প্ৰতি বছৰে বিয়াৰ পিছত গিফ্ট পাইছোঁ। যিয়ে নহওক, গিফ্ট এটা হেয়াৰ বেণ্ড বা নেইল পালিছ বা কিবা কাপোৰ হ'লেও মই এটাকৈ গিফ্ট পাইছিলোঁ। যোৱাকালিও তেনেকুৱা হ'ল। যোৱাকালি আছিলে 21 মাৰ্চ। তো 21 মাৰ্চত মোৰ বাৰ্থডে। যোৱাকালিও মই বাৰ্থডে হিচাপে গিফ্ট পাইছিলোঁ মানুহজনৰ পৰা। বলক আপোনালোকক দেখুৱাই আছোঁ মই যোৱাকালি বাৰ্থডেত কি গিফ্ট পালোঁ। আপোনালোককো বাৰ্থডে উদযাপন নকৰাকৈ গিফ্ট দিয়েনে মানুহজনে? মই প্ৰতি বছৰে পাওঁ। বলক দেখুৱাই আছোঁ আপোনালোকক মই যোৱাকালি পোৱা বাৰ্থডেৰ গিফ্ট। যোৱাকালি মোক এযোৰ কাপোৰ দিছিলে। মই কাপোৰযোৰ দেখুৱাইছোঁ আপোনালোকক। এইযোৰ মেখেলা চাদৰ মই পাইছিলোঁ যোৱাকালি এইযোৰ গিফ্ট হিচাপে। মেখেলা চাদৰ মই মেখেলা চাদৰখন অলৰেডি কাটি মেলি ল'লোৱে চিলাবলৈ। সেয়া চাওক, মেচিনত এখন চাদৰ চিলাই আছোঁ। বলক আপোনালোকক এইখন মই মেলি দেখুৱাইছোঁ মেখেলা চাদৰখন। এইখন চাদৰ গেৰ ডিজাইনৰ হয়। চাদৰখন গেৰ ডিজাইনৰ। এইখন মাছৰাইজ কটনৰ হয় কাপোৰযোৰ। সেইবিলাক ফলচৰ কাপোৰখিনিও কাটি মেলি মই ৰেডি কৰি থলোঁ, চিলাম। আৰু এইখন মেখেলাখন এনেকুৱা ডিজাইনৰ, চাইড পট্টি আছে এনেকুৱা। এইখনেই আছিল মোৰ বিশেষ মানুহজনৰ দিয়া বিশেষ উপহাৰ। যিয়ে নহওক, কিন্তু এনেকুৱা বিশেষ এটা দিনত যদি মানুহে বিশেষ মানুহজনৰ পৰা এটা গিফ্ট পায়, কিমান যে আনন্দৰ কথা, কিমান যে ভাল লগা কথা। সেয়াই, এইটোৱে মই শ্বেয়াৰ কৰিলোঁ আপোনাৰ লগত। মোৰ বিশেষ ভাল লগা কাৰণটো হ'ল তেওঁ যে প্ৰতি বছৰে বিয়াৰ পিছৰ পৰাই প্ৰতি বছৰে যে তেওঁ মোৰ বাৰ্থডেৰ দিনটো মনত পেলাই কিবা নহয় কিবা এটা গিফ্ট দিয়ে। সেয়াই বাৰ্থডে গিফ্টটো মানে কি হয়, মই আৰু ভাষাৰেই ক'ব নোৱাৰোঁ। মানে ইমান ভাল লগা মুহূৰ্ত, মোৰ আনন্দৰ মুহূৰ্ত। বিয়াৰ পিছৰ পৰাই প্ৰতি বছৰে এটা বছৰো মিক্স হোৱা নাই। প্ৰতি বছৰে মই তেওঁৰ পৰা এটা যিকোনো বস্তু গিফ্ট পাইছোঁ। এয়াই মোৰ আটাইতকৈ ভাল লগা বস্তু। আৰু এবাৰ কি হ'ল যেনে, লকডাউনৰ সময়ত যেতিয়া আছিলে, তেওঁ মোক গিফ্ট হিচাপে দিছিলে এটা ৰবাৰ, মানে হেয়াৰ বেল্ট, চুলি বান্ধা ৰবাৰ। এইটো দিছিলে। লকডাউনৰ সময়, কামো নাই,
ওলাইও যাব নোৱাৰে ঘৰতে বহি, কিন্তু তেওঁ সেই বছৰ তেওঁ দিছিলে মোক এটা ৰবৰ চুলিত বান্ধিবৰ কাৰণে, কিন্তু সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ আছিলে। যিয়ে নহওক এনেকুৱাই জীৱন। আপোনালোকক বাৰু বিশেষ দিনত এনেকৈ গিফ্ট দিয়া বিশেষ মানুহজন কোন কোন হয়? মোৰ বিশেষ মানুহজন হৈছে মোৰ হাজবেণ্ড। আগতে দিছিলে মায়ে, দেউতাই, দাদাই, কিন্তু বিয়াৰ পিছৰ পৰাই দিয়ে, তেওঁলোকেও দিয়ে, কিন্তু বিয়াৰ পিছৰ পৰাই তেওঁক এটা বছৰো মিছ কৰা নাই। যিয়ে নহওক মানে গিফ্ট দিবই মোৰ কাৰণে। এটা গিফ্ট নেইল পালিচ হওক, হেয়াৰ বেণ্ড হওক, যিয়ে নহওক, কাপোৰেই হওক, এটা নহ'লে এটা গিফ্ট মই পাওঁৱেই। তাৰ কাৰণে তেওঁক মোৰ ফালৰ পৰা বহুত বহুত মৰম, আৰু এনেকৈ যাতে আমি সুখে দুখে আৰু আগুৱাই যাব পাৰোঁ। ছোৱালী দুটা আছে, ছোৱালী দুটা, হাজবেণ্ড, মই, আমি যাতে সকলোৱে সুখ দুখৰ মাজেৰে এনেকৈ পৰৱৰ্তী আগুৱাই যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। সেয়াই। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, এয়া ডাঙৰজনী খেলি আছে, এইফালে সৰুজনী আকৌ কি কৈ আছে, অকলে অকলে বিচনাত খেলি আছে। এয়া সৰু বা, কি খাইছা? কি খাইছা? মোবাইলৰ কভাৰটা, মোবাইলৰ কভাৰ খাইছা? এতিয়া আৰু এয়া আজিলৈ ইমানেই। আকৌ লগ পাম। ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম হয় তেন্তে এনেকুৱা ভিডিঅ' আৰু পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।